দেখিলে আপোনালোকে আমি ভকত নিমন্ত্ৰণ কৰিলোগে। ইয়াৰ এৰত এটা ভাল খবৰ আছে। ভাল খবৰ বুলি ক'বই লাগিব, কাৰণ খবৰটো হৈছে যে আমাৰ সৰু বাৰ বিয়ালে আৰু অলপ দিন আছে বাৰু, হ'লেও বেছি দিন নাই। আজিয়ে ভকত মতা কামটো প্ৰথম আৰম্ভ কৰি দিছোঁ। আজি হৈছে 10 মাৰ্চ আৰু যিহেতু ফাগুন মাহটো শেষেই হ'ব হ'ল, চ'ত মাহত মানে শুভাৰম্ভ নকৰে কিছুমান কামৰ, সেইটো কাৰণে আমি ফাগুন মাহতে প্ৰথম মাতি থৈছোঁ আজি বিয়াৰ কাৰণে। পাছত যেতিয়াই মন যায় মাতি থাকিব পৰা হ'ব। লাহে লাহে বিয়াৰ কামবোৰ ষ্টাৰ্ট হৈছে বাৰু, আপোনালোকক দেখাই থাকিম কেনেকৈ কি চলি গৈ থাকে যিমানখিনি পাৰোঁ। তেতিয়াহ'লে বেছি কথা নকওঁ আৰু আজিৰ ভ্লগটো কণ্টিনিউ কৰোঁ। আমি যাওঁ টাউনলৈ। মই আমাৰ সৰু বা আৰু পোৱালি ওলাইছে। পূজা বা আৰু মাটো স্কুললৈ গ'ল, সেইটো কাৰণে আমি তিনিজনী যাবলৈ ওলাইছোঁ। মানে গাৰু কেইটামান বনাবলৈ দিয়া আছিলে, তাৰপিছত কালি গৈছিলোঁ আনিবলৈ, কিন্তু কালি দিয়া কথা আছিলে, মানে আনিবলৈ গৈছিলোঁ, কালি নাপালোঁ, সেইটো কাৰণে আকৌ আজি যাম বুলি কৈ থৈ আহিছোঁ। এতিয়া 11টা বাজিছেহে ৰাতিপুৱা আগবেলা, সেইটো কাৰণে আমি বোলো আগবেলাই যাম বুলি কৈ থৈ আহিছিলোঁ। যেতিয়া ওলাইছোঁ যাবলৈ, গতিকে যাওঁ টাউনলৈ। আহি পাই এয়া পোৱালি আইচক্ৰীম খাবলৈ ৰৈছে আৰু মই এইফালে ফুচকা। যিহেতু বেছি কাম নাই বাৰু, সেইটো কাৰণে আহি খাই লৈছোঁহি। কামকেইটা কৰি ধুনীয়াকৈ ঘৰলৈ গুচি যাবগৈ পাৰিম আৰু তেতিয়া। এনেকৈ মোৰ ভাল হৈ যাব এইটো খাই দিলে। কি আহিছে? এয়া বিয়াৰ পানীটো দিবলৈ গৈছে। গোলগাৰটোৰ কাৰণে কভাৰ লাগে। আৰু আপোনালোকক দেখাইছোঁ এয়া শংকৰদেৱ শিশু নিকেতন ৰূপহী মথাৰাং, য'ত মই পঢ়িছিলোঁ ক্লাছ 3লৈকে আৰু আমাৰ সৰু বায়ে পঢ়িছিলে ক্লাছ 4লৈকে।
face the facts, the best me is with you, but I know I got a lot to prove. They think we're too damaged to fix, but we're just working through a little rough. আৰু পাছে পূজাবা পাছে আৰু এইফালে এখন এতিয়া ৰন মাও আহিলে স্কুলৰ পৰা এতিয়া আমি যাবলৈ ওলাইছোঁ বিয়াৰ চিঠিখিনি মানে প্ৰিণ্ট কৰিবলৈ দি থোৱা আছিলে সেইখিনি আজি দিব সেইখিনি আনোগে মায়ে মই যাওঁ ওলালে আৰু ইমান গৰম পৰিছে লাহে লাহে গৰমটো বেছি হৈ গৈ আছে আৰু ইমান চোকা ৰ'দ প্ৰথমতে ট্ৰেনিংটো কৰি লওঁ তাৰপিছত কাৰ্ডকেইখন ল'ম একেলগে আছে যেতিয়া হয় এতিয়া হাজি ওলাইছোঁ যাবলৈ লৈছোঁ এখন বিয়া মই আৰু নিহাৰিকা যাম মোৰ লগৰ এগৰাকীৰ বায়েকৰ বিয়া তালৈকে যাবলৈ ওলাইছোঁ এয়া ওলাই মেলি ৰেডি এতিয়া যাওঁ গাড়ী লৈ যাম এনেকৈ গ'লে আকৌ হেলমেট পিন্ধা আকৌ ৰাস্তা ধূলি ঢেৰ কিবা কিবি মোৰ গাড়ীখন লৈ আজিকালি ভাল লাগে গৈ ঘৰ মুখৰ আগত ৰৈ আছোঁ তাই আহিছে ওলাই সেইজনী দেখা নাছেহে আৰু এই আগৰ পৰা সেইটো অভ্যাস নকলে আৰু আহি পাই মই মুখ হাতেই ধোৱা নাই বনাইছোঁ এতিয়া পোৱালিলে মেগী খাই বোলে মাকে বনাইছিলে আধাতেই মোক এই দায়িত্ব দি থৈ গৈছে এতিয়া বনাবলৈ পোৱালিয়ে মেগী খায় তাকো খাই এইটো কাপত ইয়াত মেগী ভৰাই দিছোঁ ৰবা দিছোঁ কি যে বিচাৰি থাকে যেতিয়া যি মন যায় বাটিত খাবলৈ মন যায় প্লেটত খাবলৈ মন যায় আজি আকৌ খাবলৈ মন গৈছে কাপত এতিয়া মই লোকেল চিকেনখিনি বনাই লওঁ আহোঁতে লৈ আহিছিলোঁ এতিয়া মই বনাওঁ আজিলৈকে মই লোকেল চিকেন বনাই পোৱা নাই আজি প্ৰথম বনাম মই নিজে কৈছোঁ যে মই বনাম বুলি এতিয়া মই বিচাৰিছোঁ তেজপাত বস্তুবোৰ পাকঘৰত ক'ত থাকে মই তাকো ভালকৈ নাজানো তেজপাতকে বিচাৰি পোৱা নাই এতিয়া বনাই লওঁ এইখিনি মই ৰেচিপিটো শ্বেয়াৰ নকৰোঁ কাৰণ মই আগতে বনোৱা নাই যে এবাৰ মই ট্ৰাই কৰি চাওঁ কেনেকুৱা হয় আপোনালোকক জনাম মই বনোৱাৰ পাছত কেনেকুৱা হয় সাবস্ক্ৰাইব কৰিব আৰম্ভ কৰিছেহে কিন্তু এতিয়া দেই ইফালে বনাই আছোঁ আজি পূজাবাই চিকেন নাখায় গতিকে তাইলৈ বনাইছোঁ ইয়াত আলু ভাজি আৰু এইফালে বনি আছে চিকেন চিটি দিম 3টা ধুনীয়াকৈ আজৰি হ'লোঁ এতিয়া শুওঁ আৰু অকণমান দেৰি মোবাইল টিপি শুই যাম আজিৰ ভিডিঅ'টো ইয়াতকৈ আৰু দীঘল নকৰোঁ ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু চেনেলটো নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ এৰিছোঁ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই